স্বাগতম জনাইছো পল্লৱী প্ৰিয় অন্য এটা ভিডিঅ'লৈ। মই এটা বহুত হেলদি শাকৰ ৰেচিপি লৈ আহিছো। আজি মই দৰুণ বন দেখিছে আপোনালোকে দৰুণ বনৰ শাকৰ এটা ৰেচিপি লৈ আহিছো। এই দৰুণ বন শাক সকলোৱে চিনি পায়, আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী সকলোৱে জানে। আজি মই এই দৰুণ শাকৰ শাকখিনি ভাজিম, অকণমান আপোনালোকক দেখাম বুলি ভাবিছো। আহকচোন চাওঁ। মই শাকখিনি প্ৰথমে ধুনীয়াকৈ ধুই ৩-৪ বাৰ মান ধুব লাগিব। ধুই কৰি লৈ এতিয়া অলপ সৰু সৰুকৈ কাটি ল'ম। এতিয়া মই কেৰাহীটো পাতি দি গৰম হ'ল, অলপ তেল দি দিছোঁ। আচলতে বইল কৰি খাবলৈ পাৰিলে বহুত ভাল। মই অলপ তেল দিছোঁ। আমাৰ ঘৰত একে মিহিকে কুটা নাই, অলপ সৰু সৰুকৈ এনেকৈ কুটি লৈছোঁ। এই দৰুণ শাকখিনি মই কিনি অনা নাই। এই দৰুণ শাকখিনি আচলতে খেতি পথাৰতো হয় আৰু ঘৰৰ আশে পাশে হয়। মই এই দৰুণ শাকখিনি আমাৰ ঘৰৰ আশে পাশে আছিলে, মই বিচাৰি কৰি ছিগি আনিছোঁ খাবলৈ। এই দৰুণ শাকটো সাধাৰণ যেন লগা এই অবাঞ্ছিত শাকৰ মানে দৰুণ গছৰ শাকৰ ঔষধি গুণৰ কথা শুনিলে আপুনিও বহুত আচৰিত হ'ব। এইটো প্ৰাচীন কালৰে পৰা এই দৰুণ গছৰ শিপা বা পাত, ফুল, ডাল সকলোতে প্ৰতিটো অংশটো পিঁয়াজখিনি অলপ ৰঙচীয়া হোৱালৈকে ভাজিব লাগিব। একেবাৰে কম সময়তে হয়, কম বস্তুৰে হয়। কিছুমানে তিতা বুলি নাখায়, কিন্তু খাব লাগে। দৰুণ গছৰ কুমলীয়া পাতটো খাব লাগে, বহুত কৈছোঁ। এতিয়া মই দৰুণ পাতকেইটা এনেকৈ দি দিম। সোৱাদ অনুসৰি নিমখ কমকৈ দিব, কাৰণ পাতটো নাইকিয়া হৈ যায় সিজিলে। অলপমান দিছোঁ হালধি গুড়ি, এটা আলু দি দিছোঁ কুটিয়াতে। এনেকৈ অলপ এতিয়া মই ভাজি লৈছোঁ। জুইডাল কমকৈ দিছোঁ, ভাজি লৈছোঁ। এই দৰুণ শাকৰ সোৱাদ তিতা হ'লেও মানে খাবলৈ বহুত ভাল লাগে। নিয়মীয়াকৈ দৰুণ শাক খালে শৰীৰৰ জটিল ৰোগবোৰ সমস্যা ভাল হয়, বহুত ভাল হয়। মানে এলাবলি সমৃদ্ধ হোৱা হেতুকে শৰীৰৰ ওজন বঢ়োৱাটো সহায় কৰে। এইবোৰ ডায়েবেটিছ ৰোগো নিয়ন্ত্ৰণ কৰি ৰাখে, বহুত ভাল হয়। ডায়েবেটিছ ৰোগৰ ফাষ্টিং ব্লাড চুগাৰৰ বেমাৰ পৰিলক্ষিত হয়, নিয়মীয়াকৈ খালে ভাল হয়। সেইবোৰ মহিলাসকলেও যিবোৰ মাহেকীয়া সমস্যা, অনিয়মিত সমস্যা, এই দৰুণ শাকৰ পাতৰ ৰস খালে বহুতে ভাল হয়। মাহেকীয়া সমস্যাবোৰ এই পাতটো বইল কৰি ৰসটো খালে বহুত উপকৃত পোৱা যায়, মানে ভাল হয়। এই দৰুণ গছৰ এনেকৈ যদি ভাজি হওক বা ৰসটোৱে শাক বা শিপাই পাতেই ফুলেই হওক খালে যিবোৰ ভোক নালাগে, হজম শক্তি বঢ়ায় আৰু ভোক নলগা সমস্যাও দূৰ কৰে। দৰুণ শাকে মানে আৰু কৃমিনাশক গুণ আছে দৰুণ শাকৰ। এই কৃমি সমস্যা ভোগা ৰোগীয়ে খালে বহুত উপকৃত হয়। শৰীৰত বিষ হ'লেও দৰুণ পাতৰ ৰসবোৰ পিচি সানিব লাগে। আৰু জ্বৰ, বুকু বিষ এনেকুৱা যিকোনো বিষৰ সমস্যা হ'লে দৰুণ শাকৰ ৰস খাব লাগে আৰু ৰসটো লগাব লাগে। আৰু এই দৰুণ শাকটো মানে সৰু ল'ৰা ছোৱালী যদি কাহ হয়, এই ফুলটো মানে পিচি লৈ মৌজোলৰ লগত অলপমান খুৱাব লাগে, তেতিয়া ভাল হয়। আৰু ফেটি লিভাৰ ৰোগৰ কাৰণেও দৰুণ শাক বহুত উপকাৰী। দৰুণ শাক মেলেৰিয়া ৰোগৰ প্ৰতিৰোধ কৰাও ক্ষমতা আছে। বা পোক পৰুৱা কামুৰিলে সৰ্পদংশনত এই পাতৰ ৰস যদি লগায় তেতিয়াহ'লে উপকৃত হয়। দাঁতৰ বিষৰ কাৰণেও এই দৰুণ শাকৰ শিপাৰ ৰস লগালে বহুত ভাল হয়। যে দাঁতৰ বিষ হয়, আমাৰ দাঁতৰ আলু বহা কিবা, সেইবোৰ দৰুণ শাকৰ পাতৰ ৰসটো লগালে ভাল হয়। সৰু ল'ৰা ছোৱালীৰ পেটত যিকোনো সমস্যা দূৰ কৰে। এই পাতটো খাব লাগে। দৰুণ শাকৰ বনৌষধি মানে গুণ কৈ শেষ কৰিব নোৱাৰি, বহুতে উপকাৰ হয়। কিছুমানে তিতা বুলি খাবলৈ টান পায়, কিন্তু বহুত উপকাৰী গুণ আছে। 5 মিনিট মই এনেকৈ ঢাকনাখন মাৰি থৈ দিছিলোঁ। এতিয়া খুলি চাওঁ বাৰু, বেছি টাইম নালাগে, একেবাৰে সহজতে হয়। পাতটো পটককৈ সিজি যায়। দেখিলে হৈছে আৰু আমাৰ শাকৰ ভাজি। শাকখিনি বহুত হ'লেও কিন্তু ভাজিলে কমি যায়গৈ পাতটো, সেইকাৰণে নিমখ অলপ কমকৈ দিব লাগে। প্ৰথমতে জলকীয়াও মই জলকীয়া দিয়া নাই ইয়াত, কাৰণ আমাৰ সৰু মাইনাজনীও খাব, কণমানিও। আপোনালোকে জলকীয়া দিব সোৱাদ অনুসাৰে। এতিয়া মোৰ সিজি গৈছে, এয়া হৈ গৈছে। এয়া মোৰ দৰুণ শাকৰ ভাজি ৰেডি হৈ গ'ল এতিয়া।
আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ মোৰ পল্লৱী পিয়ম ডেকা ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰিব, কমেন্ট কৰিব কেনেকুৱা হৈছে। আৰু সকলোৱে জানেই বাৰু কিমান উপকাৰী স্বাস্থ্যৰ বাবে কিমান ভাল। আজি লৈ আহিছো